প্লেটখনত সজাই থোৱা পিঠাটো দেখি গম পাইছে চাগে যে বহাগ পালেহি হয় আৰু এই পিঠাটো মোৰ আটাইতকৈ প্ৰিয় চাহ খোৱা অলপ দেৰি পিছত আলু আৰু বুটৰ চব্জি গৰমে গৰমে ভাতৰ লগত খাবা আৰু ডাৱৰীয়া বতৰ গৰমে গৰমে ভাতকেইটা খোৱাৰ পিছত ঠাণ্ডাই আমি গৈ আছো বজাৰলৈ বিহু বজাৰ কৰিবৰ কাৰণে প্ৰথম দেখিছো মাখিয়তী পাত এইখিনি দেখি পিনে গৰুকেইটালৈ মনত পৰিছে ওচৰতে ৰখিছিলে গৰুৱে বোলো ইয়াকে বেছি দিওঁ নেকি বজাৰ কৰিবলৈ যোৱা সময়টো অলপ দেৰি হ'ল সেইকাৰণে বস্তুবিলাক শেষেই হ'বলৈ হ'ল ল'বলগীয়া বস্তুকেইটা ল'লো তাৰপিছত আমি দুটা ওলাই গ'লো এখন দোকানত পৰঠা খাবৰ কাৰণে সৰু সুৰা হোটেল কিন্তু খাবলৈ ইয়াত বহুত ভাল লাগে লৈ কৈছে আজি মই এগাল খাম দেই পইচা তই দিবি মই বোলো ঠিক আছে খাবি আৰু দে বিহু বুলি পেট পূজা কৰি হৈ গ'ল এতিয়া আমি গৈছো তেল পূজা কৰিবৰ কাৰণে তেল ডিপুত মানে আমি বাইকত তেল ভৰাবলৈ গৈছো ইয়াৰ নাম হৈছে জুগুনু মই ইয়াক যিমান ভাল পাওঁ তাতছে বেছি মোক ভাল পায় জুগুনুৰ পিছত 2 নম্বৰত আহে লাকি এও মোক বহুত ভাল পায় দাদা হিচাপে ময়ো এক বহুত জোকাই থাকোঁ এবাৰ বহাগ পালি দেই তই কিন্তু নাচিবই লাগিব মই তাইক কওঁ তই নাচিলে পইচা পাবি তই নাচিবই লাগিব এবাৰ এয়া হৈছে জ্ঞানজ্যোতি দা এওঁ থাকে ডিব্ৰুগড়ত আৰু এওঁ হৈছে বংশ আটাইতকৈ মোৰ ডাঙৰ দাদাজন আজি পিছে জানদাখত খানা এটা আছিলে মই আৰু মোৰ খুৰা ঘৰ ভাইটি তেলো আমি দুটা গৈছো ভাত খাবৰ কাৰণে মই গৈ মেলি চিধা ভাততে বহিছো ওচৰতে আছিলে মাংস বাতিটো এইটো দেখি পিনে মেৰা দিল ধাৰাক কাৰণে লাগা থা হাঁহ মাংস খাইতো মই বহুত ভাল পাওঁ সেইকাৰণে কেঁহি চুচি খাইছো চুচি খোৱাৰ পিছত আমি অলপ আড্ডা মাৰিলো আড্ডা মাৰি শেষ হ'ল মিনি ব্লগ শেষ হ'ল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই।